কেতিয়াবা যদি আপোনাৰ মোবাইলত থকা কণ্টেক্ট নাম্বাৰবিলাক ভুলবশতঃ ডিলিট হৈ যায়, সেইবিলাক আপুনি কেনেকৈ উভতাই আনিব বা কেনেকৈ ৰিষ্ট'ৰ কৰিব, চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ। এটা ধুনীয়া ইনফৰ্মেটিভ ভিডিঅ' হয়। ভিডিঅ'টো শেষলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ছেটিংছ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। লোৱাৰ পিছত আপুনি তললৈকে আহিব। ইয়াতে আপুনি এটা অপশ্যন পাব, যিটো গুগল অপশ্যন। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি অপশ্যন আহিব আপোনাৰ অল ছাৰ্ভিচ। ইয়াতে আপুনি ক্লিক কৰি দিব, যিটো অল ছাৰ্ভিচ দেখিবলৈ পাইছে যে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰি তললৈকে আহিব। তলত এটা অপশ্যন পাব, মই দেখাই আছোঁ, যিটো বেকআপ অপশ্যন। ইয়াতে আপোনাৰ তিনিটা অপশ্যন থাকিব, যিটো মাজৰ যিটো অপশ্যন কণ্টেক্ট ৰিষ্ট'ৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে আপোনাৰ দেখাই দিব, যদি আপোনাৰ নম্বৰত যদি বা আপোনাৰ মোবাইলত যদি কোনো নম্বৰ ডিলিট হোৱা নাই, তেতিয়া ইয়াতে দেখাই দিব নাথিং টু ৰিষ্ট'ৰ বুলি দেখাই দিব। আৰু যিহেতু মোৰ এই মোবাইলত অলৰেডি নম্বৰ কিছুমান ডিলিট হৈ আছে, গতিকে ইয়াতে আপোনাৰ দেখাই দিব ৰিষ্ট'ৰ। যদি আপুনি নম্বৰবিলাক আকৌ আপুনি আগৰ দৰে আপোনাৰ মোবাইলত আপুনি উভতাই আনিব বিচাৰে, তেতিয়া আপুনি এই ৰিষ্ট'ৰত গৈ ক্লিক কৰি দিব। বা আপুনি কি নম্বৰ ডিলিট হৈছে ইয়াতে ভিউ কণ্টেক্টত গৈ পেলাই আপুনি ক্লিক কৰি ল'ব পাৰিব। ইয়াতে আপুনি ৰিষ্ট'ৰত আপুনি ক্লিক কৰি দিব। মই ইয়াতে ৰিষ্ট'ৰ ক্লিক কৰি দিছোঁ। দিয়াৰ পিছতে আপোনাৰ ইয়াতে পাছৱৰ্ডটো বিচাৰিব, যিটো পাছৱৰ্ড বিচাৰিব। পাছৱৰ্ডটো পাছৱৰ্ডটো দিয়াৰ পিছতে আপোনাৰ যিবিলাক নম্বৰ আছিলে ডিলিট হৈ থকা নম্বৰবিলাক আকৌ আপোনাৰ মোবাইলত আপুনি পাই যাব। এনেকৈ আপুনি আপোনাৰ মোবাইলত থকা বা ডিলিট হৈ থকা নম্বৰবিলাক আপুনি উভতাই আনিব পাৰিব বা ৰিষ্ট'ৰ কৰিব পাৰিব। ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ' হয়। ভিডিঅ'টো আপুনি ছেভ কৰি ৰাখিব। এতিয়া আপোনাৰ ভিডিঅ'টো প্ৰয়োজন নহ'লেও আগলৈকে আপোনাৰ নিশ্চয় প্ৰয়োজন হ'ব। থেংক ইউ, ধন্যবাদ। এইদৰে আপুনি আপোনাৰ মোবাইলত থকা যিবিলাক কণ্টেক্ট নাম্বাৰ আপুনি ৰিষ্ট'ৰ কৰিব পাৰিব বা উভতাই আনিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।